ভূমিকা গম্ভীৰ অৰ্থাৎ ঈশ্বৰৰ শব্দ বা বাক্য চেনেলটোলৈ সকলোকে নমস্কাৰ। সকলোবোৰ ঈশ্বৰে সৃষ্টি কৰিলে, কিন্তু ঈশ্বৰক কোনে সৃষ্টি কৰিলে? এনে প্ৰশ্ন নিশ্চয় আপোনাৰো হয়। তেন্তে এই ভিডিঅ'টো চাই থাকক। নাস্তিক আৰু সন্দেহবাদীসকলৰ পৰা এটা সাধাৰণ যুক্তি হ'ল যে যদি সকলো বস্তুকে এটা কাৰণৰ প্ৰয়োজন হয়, তেন্তে ঈশ্বৰকো এটা কাৰণৰ প্ৰয়োজন হ'ব লাগিব। সিদ্ধান্তটো হ'ল যে যদি ঈশ্বৰক এটা কাৰণৰ প্ৰয়োজন হয়, তেন্তে ঈশ্বৰ ঈশ্বৰ নহয়, আৰু যদি ঈশ্বৰ নহয়, তেন্তে অৱশ্যে ঈশ্বৰ নাই। ঈশ্বৰ কোনে সৃষ্টি কৰিছিল? সকলোৱে জানে যে একোৱেই নোহোৱাৰ পৰা কিবা এটা নাহে। গতিকে যদি ঈশ্বৰ কিবা এটা হয়, তেন্তে তেওঁৰ এটা কাৰণ থাকিব লাগিব, নহয়নে? প্ৰশ্নটো কৌশলী, কাৰণ এই ঈশ্বৰ কৰবাৰ পৰা আহিছে বুলি বোবা ধাৰণাটো লুকাই চুৰকৈ সোমাই যায়, আৰু তাৰ পিছত সুধিছে যে সেইটো ক'ত হ'ব পাৰে? উত্তৰটো হ'ল প্ৰশ্নটোৰ কোনো যুক্তিও নাই। ই যেন সুধিছে, নীলা ৰঙৰ গোন্ধ কেনেকুৱা? গোন্ধ থকা বস্তুৰ শ্ৰেণীত নীলা নহয়, গতিকে প্ৰশ্নটো নিজে ত্ৰুটিপূৰ্ণ। একেদৰে ঈশ্বৰ সৃষ্টি হোৱা বস্তুৰ শ্ৰেণীত নাই। ঈশ্বৰ অকাৰণ আৰু অসৃষ্ট, তেওঁ কেৱল অস্তিত্ব আছে। এই কথা আমি কেনেকৈ জানিম? আমি জানো যে একোৱেই নথকাৰ পৰা একোৱেই নাহে। গতিকে যদি কেতিয়াবাই এনেকুৱা এটা সময় হ'লহেঁতেন যেতিয়া অস্তিত্বত একেবাৰে একোৱেই নাছিল, তেন্তে একোৱেই কেতিয়াও অস্তিত্বলৈ নাহিলেহেঁতেন। কিন্তু কথাবোৰৰ অস্তিত্ব আছেই। ঈশ্বৰ হৈছে এই অকাৰণ সত্তা, যিয়ে বাকী সকলো বস্তুৰ অস্তিত্বলৈ আনিছিল। আৰু ঈশ্বৰ হৈছে অসৃষ্ট সৃষ্টিকৰ্তা, যিয়ে বিশ্বব্ৰহ্মাণ্ড আৰু তাত থকা সকলো বস্তুৰ সৃষ্টি কৰিলে।